এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল ফ্ৰেণ্ডসকল, আমি কিমান আশা পুহি কেনে আমি বিদ্যালয়ত নাম লগাওঁ। প্ৰত্যেকে জানো শিক্ষা জীৱনৰ উন্নতিত দপক আগুৱাই গৈ আছে। আজি ইংলেণ্ডতে চাওক, আজি আমেৰিকাতে চাওক, কিমান ডক্তৰ, কিমান ইঞ্জিনিয়াৰ, কিমান ভাল ভাল প্ৰফেচাৰ, প্ৰবক্তা ওলাইছে। সেই আশাত আমাৰ ভাৰতবৰ্ষৰ কিমান পাৰ্চেণ্ট আজি প্ৰবক্তা, কিমান ডক্তৰ, কিমান ইঞ্জিনিয়াৰ ওলাইছে, সেইটো আমি তথ্য বিচাৰিলে পাম। সেই ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে এক বিবৃতিযোগে আমাক ঘোষণা কৰিছে যে দুবাৰকৈ JEE অৰ্থাৎ JEE আৰু NEET এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। তাৰোপৰি শিক্ষা জীৱনৰ আটাইতকৈ উচ্চ স্তৰৰ পৰীক্ষা হিচাপে UGCৰ NET আৰু CPAT আমাৰ পৰীক্ষাটো উত্তীৰ্ণ হ'ব। সেই ক্ষেত্ৰত আমাৰ ইমান ভাবিবলগীয়া নাই। আজি যেনেকুৱাকৈ কত ভাল ভাল শিক্ষক শিক্ষয়িত্ৰীৰ ল'ৰা ছোৱালী হওক বা খেতিয়কৰ ল'ৰা ছোৱালী হওক, তেওঁলোকে কিমান কষ্ট কৰি ল'ৰা ছোৱালীক এজন দক্ষ মানুহ হিচাপে প্ৰত্যেকে বিচাৰ কৰিব বিচাৰে। সেই ক্ষেত্ৰত কিন্তু তেওঁলোকৰ যথেষ্ট আছে প্ৰতিভা। সেই প্ৰতিভা কিন্তু তেওঁলোকে বিকশিত কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে ব্যৰ্থ হৈছে। সেইকাৰণে আপোনালোকলৈ আজি মই লৈ আহিছোঁ এটি ভাল খবৰ। সেইটো হৈছে আমাৰ NET আৰু NEET, আমাৰ আৰু আছে JEE অৰ্থাৎ IIT যিবিলাকে পঢ়িব বা NIT যিবিলাকে পঢ়িব। তে চাওঁ, আমি আগতে পৰীক্ষা দিছিলোঁ বা পৰীক্ষা যিসকলে এপ্লাই কৰি আছে বা চেষ্টা কৰিছে, তেওঁলোকে বছৰেকত মাত্ৰ এবাৰহে দিব পাৰে। কিন্তু সেই কথাটো শুনিলে আমাৰ প্ৰত্যেকৰে দুখ লাগে। কিমান কাট অফ যায়, কিমান ৰেংক হোল্ডাৰত আছে, সেই ক্ষেত্ৰত কিন্তু আমি বহুতে হতাশপূৰ্ণত ভুগিবলগীয়া হয়। সেইকাৰণে অসমতে হওক বা ভাৰতবৰ্ষতে হওক বা অন্য কিছুমান ৰাষ্ট্ৰতে হওক ভাৰতবৰ্ষৰ, কিন্তু বহুতো মেধাসম্পন্ন ল'ৰা ছোৱালী আছে, কিন্তু তেওঁলোকে এপিয়াৰ হ'ব নোৱাৰে ভালদৰে। কিছুমানে পায় কম পাৰ্চেণ্ট আৰু কিছুমানে পায় হাই কোৱালিটিৰ পাৰ্চেণ্ট। কিন্তু কম পাৰ্চেণ্ট পোৱা ল'ৰা ছোৱালীসকলৰ কি হ'ব? চাওক বন্ধুসকল, চাওক আজি সুদীবৃন্দ বা শিক্ষিত অভিভাৱক অভিভাৱিকাসকল, আজি আপোনালোকৰ ল'ৰা ছোৱালী কিমান আশা পালি কাৰণে কোচিং কৰি কাৰণে ল'ৰা ছোৱালীবিলাকে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমৰ প্ৰৱেশিকা পৰীক্ষাৰ কাৰণে যথেষ্ট পৰিমাণে কষ্টসাধ্য কৰিবলগীয়া হৈছে। এতিয়া আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ দুবাৰকৈ দিছে। এবাৰ নোৱাৰিলে এবাৰ হ'লে চেষ্টা কৰিব পাৰিব। আমাৰ বিখ্যাত কবি চলেমান খায়ে কৈছিল যে এবাৰ নোৱাৰিলে দুবাৰ চেষ্টা কৰা, দুবাৰ নোৱাৰিলে তুমি 1000 বাৰ চেষ্টা কৰা বা 100 বাৰ চেষ্টা কৰা। সেই ক্ষেত্ৰত আমাৰ বোধকৰোঁ মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে সেই পদক্ষেপটো গ্ৰহণ কৰাৰ কাৰণে আমি ভাৰতবৰ্ষৰ এটা শৈক্ষিক বাতাবৰণ আনা বুলি আমি প্ৰত্যেকে গম পাইছোঁ। তে চাওক, পৰীক্ষাৰ কেইটামান মই পদ্ধতিৰ কথা কৈছোঁ। আমাৰ 2018 বৰ্ষত যদি JEE আৰু NEETৰ এপ্লিকেশ্যন খোলা দিব, তেতিয়া ছাবমিশ্যন কৰিব লাগিব মেডিকেলৰ কাৰণে আগষ্টৰ 1 তাৰিখৰ পৰা বা ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব এপ্লিকেশ্যন প্ৰচেছ। তাৰপিছত পৰীক্ষা হ'ব জানুৱাৰী টু ফেব্ৰুৱাৰীৰ ভিতৰত, আৰু সেই পৰীক্ষাকেইটা হ'ব 8 বাৰকৈ হ'ব। কাৰণ 8 বাৰকৈ সেইকাৰণে কৈছোঁ, 8 বাৰ পৰীক্ষাটো 8 বাৰকৈ অনুষ্ঠিত নহয়, দুবাৰ হ'ব। 8 বাৰ 8 দিন হ'ব। কাৰণ যোনে যিটো চইজত দিয়ে সেই চইজত পৰীক্ষাটো দিব পাৰিব। ঠিক তদ্ৰূপ UGC যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি কেনে বহি আছে, তেওঁলোকে নেট স্লেটৰ কাৰণে বেছি কৰিব নালাগে। তেওঁলোকৰ কাৰণে এটা সুকীয়া ব্যৱস্থা কৰি দিছে সেই মানৱ সম্পদ মন্ত্ৰীগৰাকীয়ে। গতিকে আজি সুধীবৃন্দসকল চাওক, আপোনালোকলৈ আজি যি খবৰটো লৈ আহিছোঁ বা যি ক'বলৈ ওলাইছোঁ, ইয়াত নিশ্চয় সকলোৰে ইয়াত অৰিহণা থাকিব বা নিজৰ ল'ৰা ছোৱালীক আমি শিক্ষিত বনাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অৰিহণা যোগোৱাৰ উপৰিও তেওঁলোকক সাফল্যত আমি প্ৰত্যেকে অগ্ৰগতি জনাব লাগিব। কাৰণ মই ভাবোঁ এই ভিডিঅ'টোৱে অগ্ৰজ অনুজসকল যিসকলে কোচিং কৰি আছে বা যিসকলে পৰীক্ষাৰ কাৰণে এপিয়াৰ হৈছে, প্ৰত্যেকে যাতে এই ভিডিঅ'টো চাই এই পৰীক্ষাত সফলতা প্ৰদৰ্শন কৰিব পাৰে, তাৰে আশাৰে। আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে কিছু যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে, তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু আগন্তুক আমি ভাল ভিডিঅ' বনোৱাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে সেই আশাৰে মই ভাবোঁ লাইক কৰিব, কমেণ্ট কৰিব। সেই আশাৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় গ্ৰহণ কৰিছোঁ।